মৰ্নিং গাইজ। এয়া আজি আমাৰ বমা, এইফালে ডাঙৰ বমা দেখাই দে, ডাঙৰ বমাক দেখাই দে। এয়া ডাঙৰ বমা এইফালে আমাৰ মাজু বমা মানে মাজু বৰ্তাৰ ৱাইফ মাজু বমা। আৰু এইফালে মোৰ ভণ্টি লগত মই, আৰু এইফালে ভণ্টিৰ ছোৱালী। এয়া বমাই আজি বিহু খুৱাইছে বোলে মা ঘৰত দেই গাইজ। এয়া তিল পিঠা, ঘিলা পিঠা, গাখীৰ চাহ। মই কিন্তু খুবেই ভাল পাওঁ গাখীৰ চাহ। আৰু আজি হৈ গ'ল সোমবাৰ, আমাৰ ব্ৰত আছে আজি সোমবাৰে, সেইকাৰণে আজি গাখীৰ চাহ আৰু তিল পিঠাৰ লগতে গোটেই দিনটো থাকিব লাগিব। এইফালে মানিমুনি ৰাতিলৈ খাম দেই গাইছ। ৰাতিলৈ মানিমুনি বাচি আছিলোঁ, বমা আহি ইয়াতে চাহ যাচিছে। কিমান যে ভাল দেখিছে আমাৰ কপাল। এইফালে মানিমুনি আজি বৰটো মানে দেউতা ঢুকাইছিলে আজি ন, আজি সোমবাৰ দেউতা ঢুকাইছিলে কাৰণে আমি বৰত পালোঁ। আজি আমাৰ কাপোৰবিলাক চেদেলি বেদেলি হৈ আছে, দেখিছে নহয় আপোনালোকে। মানে দেউতাৰ মাহেকীয়া কাইলৈ, তাৰ কাৰণে কাপোৰবোৰ ধুনীয়াকৈ নবৈ ৰ'দত ওলাই দিছে। অলপ পানী ছটিয়াই নিয়ন্ত্ৰণ কৰিব লাগে, সেইকাৰণে কৰা হৈছে। আপোনালোকে আকৌ আমি বৰ আনচিডিল বুলি নাভাবিব দেই, আমি চিডিলে হয়, কিন্তু মানে কাইলৈ মাহেকীয়া যিহেতু সেইকাৰণে কাপোৰবিলাক এনেকৈ আনচিডিলকৈ ৰ'দত দিয়া হৈছে। তাৰ কাৰণে নাভাবিব বোলে আমি ৩-৪জনী মানুহ ইমান লেতেৰাকৈ থাকোঁ, এনেকৈ নাভাবিব। এতিয়া মা ঘৰত আছোঁ, কাইলৈ মাহেকীয়া, সেইকাৰণে মা ঘৰত আহিলোঁ। আৰু এয়া বমাই চাহ খোৱালে আজিলৈ আহোঁ, বাই বাই।